বন্ধুসকল মোৰ নতুন ভিডিঅ' এটালৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আপোনালোকে গম পাইছে ৭৫তম স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিব ভাৰতৰ লগতে আমাৰ অসমতো। আৰু আজি আপোনালোকক মই লৈ যাম খানাপাৰালৈ। চ' বলক আমি দেৰি নকৰোঁ, আজি খানাপাৰাৰ গোটেই ৰাস্তাটো আমাৰ জিএনপাৰাৰ পৰা গড়চু গৈ খানাপাৰালৈ কেনেকুৱা এটা পৰিৱেশ গোটেইখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আপোনালোকে গম পাই আছে যিহেতুকে আজি ক'ত যাম, আৰু আপোনালোকক আজি লৈ যাম খানাপাৰা। আৰু খানাপাৰাৰ যাওঁতে ৰাস্তাত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ গোটেইখিনি আপোনালোকক দেখাই যাম। আৰু মোৰ লগৰ বন্ধুজনো যাব, যিহেতুকে বন্ধুজন আহি ৰখি আছে। চ' বলক আমি যাওঁ, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ফাইনেলি বিশাল আহি পাই গ'ল। চ' আমি এতিয়া যাবলৈ ওলাম খানাপাৰা। ফাইনেলি আমি ওলাই আহিছোঁ আৰু এতিয়া আমি ৰাস্তাত বৰ্তমান, আৰু মোৰ লগৰ ফ্ৰেণ্ডজন আহি পাই গ'লি। চ' সেইকাৰণে আমি যাবলৈ ওলাইছোঁ খানাপাৰাত। আৰু আমি কৈ থাকিম আপোনালোকক গোটেই প্ৰথমতে পতাকা কিনিবলৈ আমি গাড়ীত এতিয়ালৈকে বৰ্তমান কিনাই নাই। এই পাই গ'লোঁ পতাকা, আমি এতিয়া পতাকা লগাম। এইবিলাক কিমান দাম? দাম কিমান? বন্ধুসকল 20 টকা এখন। আমি লগাই লওঁ, কি আছে আৰু। আৰু আমি এতিয়া ফাইনেলি লগাই ল'লোঁ পতাকা। আৰু মই এটা খানাপাৰাত এতিয়া চব তাতে চলি থাকিব ন? তাত যাওঁ, যাই পেলাই আৰু কি হৈ আছে তাৰপিছত বেলেগত ওলাম। বন্ধুসকল আপোনালোকে চাই যাওক, আমি আপোনালোকক দেখাই আছোঁ খানাপাৰা যোৱা যিটো ৰাস্তা, আমি গোটেই ৰাস্তাটো নিশ্চয় আপোনালোকক দেখাই দেখিছোঁ। আপোনালোকে চাই যাওক। किसी का नहीं, किसी का नहीं, ले जाए जाने कहाँ हवाएं हवाएं, ले जाए तुझे कहाँ हवाएं हवाएं, बेगानी है ये बागी हवाएं हवाएं, ले जाए मुझे कहाँ हवाएं हवाएं, ले जाए जाने कहाँ, ना मुझको खबर ना तुझको पता। बनाती है जो तू वो यादें जाने संग मेरे कब तक चले, इन्हीं में तो मेरी सुबह भी ढले शाम ढले मौसम ढले, ख्यालों का शहर तू जाने तेरे होने से ही आबाद है, हवाएं हक में वही है आते जाते जो तेरा। আৰু বন্ধুসকল আমি এতিয়া আহি পালোঁ সৰুসজাই ষ্টেডিয়ামৰ মূল গেট। আৰু এইটোৱে হ'ল সৰুসজাই ষ্টেডিয়ামৰ মূল গেট। क्या बताएं हवाएं हवाएं, ले जाए तुझे कहाँ हवाएं हवाएं, ले जाए मुझे कहाँ हवाएं हवाएं, ले जाए जाने कहाँ, ना मुझको खबर ना तुझको पता।
বন্ধুসকল আমি খানাপাৰা অহা দেৰি হৈ গ'ল অলৰেডি ইয়াত প্ৰগ্ৰেম শেষেই হৈ গ'ল আৰু উপায় নাই আমি কি কৰিম আৰু অলপ ঘূৰিলোঁ আজি আৰু বন্ধুসকল ভিডিঅ'টো আজি ইমানে যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো বেল আইকনটো দবাব আপোনালোকে নাপাহৰিব